এইজনা গজৰাজক দেখিছে মানে হাতী দেখিছেনে অৰিজিনেল হাতী নিচিনা যদি হঠাৎ মানে অৰিজিনেল হাতী এজন আহি পেলাই যদি মুখৰ আগত হয় অৰিজিনেলজন এনেকুৱা দৌৰিব আৰু কাষতে পুখুৰী আছে পুখুৰীতে পৰিবগৈ লাগিব চাগে এই দেখিছেনে তো ইমান ডাঙৰকৈ বনাইছে ইমান ধুনীয়াকৈ বনাইছে মানে ক'ব লাগিব আৰু বহুত ধুনীয়া বনাইছে আৰু এই গদা ভেম ভেম নকৰিবি বিমৰ লগত দেখিছেনে কিমান ধুনীয়া বনাইছে এইটো গদা বনাইছে আচৰিত মানে আচৰিত এয়া এই দুজন হাতী চাৰিজন আছে আৰু ভিতৰত যে মই কি আছে দেখাই দিছোঁ এই দেখিছেনে ঋষিমুনি এনেকৈ গামোচা দিছে এই চাওকচোন ইমান ধুনীয়াকৈ এয়া বনাইছে মানে বৰ আচৰিত বহুত ধুনীয়া লাগিছে মই এনেকুৱা এটা দেখিম বুলি আজি চাগে ভবা নাছিলোঁ দেখাই আছোঁ আৰু চাই হেল্ল' গাইছ আমি আহি আছিলোঁ আজি যোৰহাট তাৰপিছত এইখন কি জেগা কয় হা কি জগদুৱাৰ যোৰহাট জগদুৱাৰে বনাইলৈ আহিছিলোঁ তাতে দেখিছোঁ এয়া দেখিছেনে ৰাসৰ ছেটিংছৰ বস্তু দেখাই আছোঁ এয়া মোৰ ডাঙৰ বা হয় দেখিছেনে এয়া গজৰাজৰ ওচৰত ফটো পষ্ট দিছে ফটো ল'বৰ কাৰণে ফটো মাৰি আছে তাৰপিছতে আমি লাহে লাহে ভিতৰলৈ সোমাই গৈছোঁ ভিতৰত সোমাই গৈ দেখিছোঁ আৰু কিছুমান বস্তু আছে এয়া দেখিছেনে ছেটিংছৰ বস্তু এয়া কাষতে ৰাখি থৈছে যিহেতু এতিয়া ভাওনা বা ৰাস হোৱা নাই মানে নাই এইকেইদিনত সেইকাৰণে বস্তুখিনি জমা কৰি ৰাখিছে আৰু দুজন গজৰাজ আছে এই দুজন বিশেষকৈ চলন্ত নহয় তলত চকা লগোৱা আছে ঠেলি ঠেলি নিব লাগে খোজকাঢ়ি পেলাই যাব পৰা ধৰণে বনোৱা নাই তো সেইটো অলপমান চাবলগীয়া আৰু ইয়াত দেখিছেনে ইয়াতে বহুতখিনি মুখা আছে আৰু ভিতৰলৈ সেয়া মহাদেৱ আছে তাৰপিছতে এয়া তেখেতে গাড়ীৰে সৈতে বস্তু লৈ যায় গাড়ীত বস্তু উঠাই থোৱা হৈছে আৰু ময়ো সেৱা এটা ল'লোঁ ঈশ্বৰৰ ওচৰত ইয়াতে নৃসিংহ মুখা সেই ভিতৰতে বহুত কেইখন আছে সেৱা এটা লৈ ঈশ্বৰ জনাইছোঁ আৰু প্ৰভু বিপদ আপদ হ'লে ৰক্ষা কৰিবা তাকে কৈ মেলি ল'লোঁ দেখিছেনে টিকলি এজনী আছে মৰম লগা টিকলিজনী এইজনী সেই মানুহজনৰ জীয়েক হয় সৰু ছোৱালী বৰ মৰম লগা চিপছ লৈ গৈছিলোঁ আৰু দেখা যাম এতিয়া মোৰ সেই মানে খুৰাৰ ল'ৰাটোৰ পুতেকটো পোৱালিটো বৰ দুষ্ট এয়া দেখিছে তাকে সেই ভোমোৰাটো চুই আছে সিও তাক আৰু দেখাই আছোঁ আপোনালোকক ইয়াতে ভোমোৰাটো চাইছে দুটা ভোমোৰা বনাইছে এটা সৰু আৰু আমাক এতিয়া চাহ দিলে চাহ খাবলৈ দিছে চাহ খাইছোঁ দেখিছে চাহ খাই পেলাই কি দেখাব পাৰোঁ ৰসগোল্লাও দিছে মই ৰসগোল্লাটো গোটেই খাইছোঁ তাৰপিছতে ভাতো দিব চাগে ভাত বনাই আছে আৰু চাওকচোন সেই মানুহজনে ইমানখিনি পুৰস্কাৰ পাইছে বহুত জেগাত ইয়াৰ পুৰস্কাৰখিনি দেখাই দিছে লাগিছে বহুত ভাল ভাল পুৰস্কাৰ পাই থৈছে খনিকৰ মানে খনিকৰ বুলি ক'ব লাগিব ভাল এজন ব্যক্তি তেখেতক লগ পাব পাৰিলে ভাল তেখেত কামৰ সূত্ৰে টাউনলৈ ওলাই গৈছে বুলি জনালে আপোনালোক দেখাব নোৱাৰিলোঁ বেয়া নাপাব এইখন চাওকচোন পুতনাৰ মুখা কিমান ধুনীয়াকৈ বনাইছে বাহ দেখিছে এয়া গাইজ বস্তুখিনি যদি চাই ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এইখন ফেনামেলি আছে বৰ বিশেষ ভালকৈ নাজানো যি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ তাকে চাব চাই কমেণ্টত জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ গুড বাই